মই খুচুগাঁও চৰাইবিল আৰু জুমদুৱা মই তিনিটা সমষ্টি ঘূৰিছোঁ। ঘূৰি ঘূৰি আগত মই উইলিয়াম দাৰ লগত ঘূৰি মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি বিজেপি থাকি আমি কিছুমান কাম কৰিম, গাঁৱৰ কিছু আমি ডেভেলপ কৰিম, এনেকুৱা কৰি আমি বিজেপিত সোমাইছিলোঁ। কিন্তু আমি দেখা পালোঁ এতিয়া কোনো জুমদুৱাৰ আৰু চৰাইবিল আৰু খুচুগাঁও সমষ্টিত এটা বিজেপিৰ কাম কৰা এটা দলং আৰু ৰাস্তা নাই। Long live BPF, long live Hagra Mollari Jindabad, Hagra Mollari Jindabad, Ruby Ram Nazari, long live Ruby Ram Nazari, long live Mrityunjay Nazari, long live Mrityunjay Nazari, long live William Nazari, long live William Nazari, long live Gosaigaon Jilla BPF, long live समष्टिनि मानगोनां केन्डिडेट हिसाबै सायख'जानाय उइलियाम नार्जारि बिथां आरो बेजों लोगोसे जोंहा सेन्ट्रेल बडिनि अर्गानाइजिं सेक्रेटारि जोंहा बायद' दङ आरो बेजों लोगोसे जोंहा आदा चक्र बरगयारि जोंहा नैबे न'खराव आगोलनि जोंहा एक्स चेयारमेन आदि सुभाष मुसाहारि बिथांनि न'आव दिनै जिरायनाय आरोबाव नुजाफैनो हानाय गासैबो आंनि आंगो लोगो बिजेपि लोगो नांथारमोन। আমি কিছুমান বড়ো ভাষাটিও কম আৰু অসমীয়াও কম দেই। আপোনালোকে জানে আজিৰ পৰা আমি বিপি হৈছে না হোৱা নাই, হৈছে না? আৰু জবাবদাৰে মোৰ লগত কাম কৰিব না নাই এইটো মই আগত সুধিম, কৰিব না নাই? কৰিব। আজিৰ পৰা আমি বিপিত কাম কৰিব লাগে, হয় না নহয়? আমি বিজেপি এৰি পেলাই আজি বিপিত কিয় আহিব লগা হ'ল এইটো মই অলপমান কৈ আছোঁ দেই। মই আগত লালপুৰৰ মিটিং হৈছিলে, এই কথাটো আকৌ মই ৰিপ্লাই দিম আৰু কৰিছোঁ আহিম দেই। মানে বিজেপি এৰি পেলাই মই কিয় বিপিত যোগদান হ'ম। মই খুচুগাঁও চৰাইবিল আৰু জুমদুৱা মই তিনিটা সমষ্টি ঘূৰিছোঁ। ঘূৰি ঘূৰি আগত মই উইলিয়াম দাৰ লগত ঘূৰি মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি বিজেপি থাকি আমি কিছুমান কাম কৰিম, গাঁৱৰ কিছু আমি ডেভেলপ কৰিম, এনেকুৱা কৰি আমি বিজেপিত সোমাইছিলোঁ। কিন্তু আমি দেখা পালোঁ এতিয়া কোনো জুমদুৱাৰ আৰু চৰাইবিল আৰু খুচুগাঁও সমষ্টিত এটা বিজেপিৰ কাম কৰা এটা দলং আৰু ৰাস্তা নাই। আপোনালোকে দেখিছে নেকি? দেখিছে আপোনালোকে কোনোবা চৰাইবিল সমষ্টিত কিবা বিজেপিৰ নামত দলং এবাৰ ৰাস্তা আছে নেকি? জুমদুৱাৰ আপুনি চাব, খুচুগাঁওটো চাব, এই কথাটো সদায় মই কৈ আছোঁ। এই কাৰণে মই বহুত দুখ পাইছোঁ। আপোনালোকে মোৰ কোৱা নিচিনা আপোনালোকে আজি মোৰ লগত আহি কিনি আজি মোৰ লগত 65 জন ইয়াতে বিজেপিৰ আহি কিনি মোৰ লগত জইনিং হ'ল। কিন্তু আগত আৰু আমাৰ গাঁৱত মানুহ আছে, গাঁৱৰ মানুহবিলাকক আমি বুজাব লাগিব, ঘৰত গৈ পিনি বুজাব লাগিব। আমাৰ ওচৰত অলৰেডি থকা মানুহবিলাকক আমি বুজাব লাগিব যে আমি কিয় বিপিত জইন হ'ল। আপোনালোকে বুজাব না নাই? ঘৰত গৈ পিনি বুজাব না? নিশ্চয় আপোনালোকে মোৰ লগত থাকি কিনি কাম কৰিব, দাদাৰ লগত থাকি কিনি কাম কৰিব, সকলোৰ লগত থাকি কিনি কাম কৰিব আপোনালোকে বিপিৰ লগত থাকি কিনি। মই বেছি কথা নকওঁ, মানে কিছুমান কথাবিলাক গোটাই কিনি আমাৰ চবৰা মুছলমানে ছাৰে কৈ গৈছে, মই পাহৰি গৈছোঁ ছাৰৰ নামবিলাক। আৰু মই এই সময়তে মই এজন আৰু মোৰ বন্ধু আছে, মই তেখেতে মই জইনিং ল'ম। আমাৰ সপনা বন্ধু আছে, তেখেতে জইন লোৱা নাই। আমার গামছা তলয়া আপনার এটা লগা আছে, ধন্যবাদ থাকিল। যেন আপনাদের আজির পৰা বিপি ফল আপনাদের পাহৰি নাযাব দেই। বিপি ফল কিবাটো না পাহৰি যাব নাকি? আপনাদের ভুলে যাবে নাকি? আপনারা ভুলবে? কোনোদিনও ভুলে যাব না। আমি বাংলা দিয়ে বলতেছি আপনাদেরকে, আপনারা আজকে থেকে বিপিএফ এ যোগদান দিলেন, আপনারা বিপিএফ হয়ে কাম করব। আর কিছু যদি প্রবলেম হয় আমাকে না পাইলে জোসেফ আছে, জোসেফের না পাইলে আমার উইলিয়াম দা আছে, চক্রদা আছে, হ্যাঁ ওনাদের নাম্বারটা আপনারা কন্ট্যাক্ট করবো। কিছু প্রবলেম হলে আর একটা কথা, শালবাড়ির কথাটা আমি কৈ আছো। হ্যাঁ, শালবাড়ি এইদিনা মোৰ লগত রবিরাম সারে মিটিং করেছিলেন না, মোৰ লগত ওইটা 100 জন আমি জয়েন লৈছোঁ না, আমি এই রাস্তাটো সার্ভে অলরেডি হয়েছে আর 500 জন সোমাইছে। এটা কৈ দিছোঁ মই, শালবাড়িটো রাস্তাটো। হ্যাঁ, মই রবিরাম সার লগত কথা পাতিছোঁ, এই অলরেডি দিছে। আপোনালোকৰ ব্ৰিজ আৰু ৰাস্তাটো হ'ব এতিয়া। বিপিএফ যোনটো কোটা দে এইটো খাটাং কৰে, এইটো মই আগৰ পৰা জানিছোঁ। আর হাগামা স্যার যে কয় এই কথাটো খাটাং।
এইটো মনত ৰাখিব, সদায় মনত ৰাখিব এইটো। আৰু কি কি দিছে এইবিলাক আমি পিছত কৈ আছো দেই। আমাৰ বিকলাংগ কাৰণত বছৰত কিমান টকা দিছে আৰু কি কি দিব এইবিলাক আমি পিছত কৈ আছো। প্ৰথম মই আজি এইটো কৈ কিনে আমাৰ সময় ইয়াতে সামৰি মাৰিলো। নমস্কাৰ।